নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 8ৰ ছ'চিয়েল সায়েন্স সাবজেক্টৰ ভূগোল খণ্ডৰ তৃতীয় পাঠ বসতিৰ কুৱেশ্যন এনচাৰ্ছ আলোচনা কৰিম। যদি তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2ৰ কুৱেশ্যন এনচাৰ্ছ দেখিব বিচাৰা তেন্তে ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা চাব পাৰা। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে যদি মোৰ চেনেলক এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়া আৰু কাষত থকা বেল বাটনটো অল অপশ্যনত ক্লিক কৰি দিয়া আৰু ভিডিঅ'টোক লাইক কৰি দিয়া। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত 1 নম্বৰত আছে খালী ঠাই পূৰ কৰা। মই তোমালোকৰ বাবে ডাইৰেক্ট এনচাৰ লিখি দিছোঁ। ক নম্বৰত আছে ডেছ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। এইটোৰ এনচাৰ হ'ব কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত খ নম্বৰত আছে ডেছ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। এইটোৰ এনচাৰ হ'ব পানীৰ উৎসক ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। তাৰপিছত গ নম্বৰত আছে আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ডেছ বসতি বোলে। এইটোৰ এনচাৰ হ'ব আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। তাৰপিছত ঘ নম্বৰত আছে বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল ডেছখন। এইটোৰ এনচাৰ হ'ব বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল 25,590খন। 2 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো বাছি উলিয়াবলৈ কৈছে। ক নম্বৰত আছে গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল বেপাৰ বাণিজ্য নে উদ্যোগ নে কৃষি। এইটোৰ এনচাৰ হ'ব গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল কৃষি। তাৰপিছত খ নম্বৰত দিছে গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম অধিক নে সমান। এইটোৰ এনচাৰ হ'ব গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব অধিক। তাৰপিছত গ নম্বৰত আছে ভাৰতত প্ৰায় 70 নে 80 নে 60% লোকে গাঁৱত বাস কৰে। এইটোৰ এনচাৰ হ'ব ভাৰতত প্ৰায় 70% লোকে গাঁৱত বাস কৰে। তাৰপিছত ঘ নম্বৰত আছে কোনো ঠাইত থূপ খাই থকা বসতিয়ে হ'ল ৰৈখিক নে কেন্দ্ৰীভূত নে পাতল বসতি। এইটোৰ এনচাৰ হ'ব কোনো ঠাইত থূপ খাই থকা বসতিয়ে হ'ল কেন্দ্ৰীভূত বসতি। তাৰপিছত 3 নম্বৰত আছে উত্তৰ লিখা 4টা বা 5টা বাক্যৰ ভিতৰত। এইটোত ক নম্বৰত আছে মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। এইটোৰ এনচাৰ হ'ব কৃষিকাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে স্থায়ী বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসবাস কৰিবলগীয়া হয়। তাৰপিছত খ নম্বৰত আছে গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। এইটোৰ এনচাৰ হ'ব গ্ৰাম্য অঞ্চলৰ মূল আৰু প্ৰধান বৈশিষ্ট্য হ'ল কৃষিভিত্তিক কৰ্ম। সেইকাৰণে গ্ৰাম্য অঞ্চলৰ বসতি স্থান নৈ বিলৰ পাৰত সাৰুৱা মাটিত ওক ঠাইত বসতি কৰে। গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য হ'ল কৃষি আৰু পশুপালন, নদীৰ পানী, সাৰুৱা মাটি আৰু সহজ সৰল আত্মনিৰ্ভৰশীল জীৱন। তাৰপিছত গ নম্বৰত আছে কেন্দ্ৰীভূত বসতি কেনেধৰণে সৃষ্টি হয় লিখা। এইটোৰ এনচাৰ হ'ব কোনো কোনো অঞ্চলত বিভিন্ন সা সুবিধা থকাৰ কাৰণে মানুহৰ বসতি একে ঠাইতে থূপ খাই থাকে। এনেদৰে থূপ খাই কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। তাৰপিছত ঘ নম্বৰত আছে পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। এইটোৰ এনচাৰ হ'ব পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায়বোৰ হ'ল বেপাৰ বাণিজ্য, শিল্প উদ্যোগ, শিক্ষানুষ্ঠান, অফিচ কাছাৰীৰ চাকৰি আদি প্ৰধান। তাৰপিছত অংগ নম্বৰত আছে গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক আলোচনা কৰা। এইটোৰ এনচাৰ হ'ব বেপাৰ বাণিজ্য ই গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰত যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। তাৰপিছত 4 নম্বৰত আছে চমু টোকা লিখা। ক আছে ৰৈখিক বসতি। এইটোৰ এনচাৰ হ'ব কিছুমান বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থাকে, তেনে বসতিক ৰৈখিক বসতি বোলে। ৰৈখিক বসতি সাধাৰণতে নলা, ৰেলপথ, নদী আদিৰ কাষে কাষে দেখা যায়। তাৰপিছত খ নম্বৰত আছে বৰ্গক্ষেত্ৰ কৰা বসতি। এইটোৰ এনচাৰ হ'ব গ্ৰাম্য বসতিৰ আন এবিধ বসতি হ'ল বৰ্গক্ষেত্ৰ কৰা বসতি। গাঁৱত থকা কৃষিক্ষেত্ৰক কেন্দ্ৰ কৰিও এক ধৰণৰ বসতিৰ সৃষ্টি হোৱা দেখা যায়। এনেধৰণৰ বসতিক বৰ্গক্ষেত্ৰ কৰা বসতি বোলে। একে সংস্কৃতি, ভাষা, ধৰ্মৰ মানুহে এনেদৰে ধৰ্মস্থান বা নামঘৰ সাজি বসবাস কৰে। এনে বসতিৰ চাৰিওফালে সাধাৰণতে বহল খেতি পথাৰ দেখা যায়। তাৰপিছত গ নম্বৰত আছে উচ্চভূমি বসতি।
এটাৰ এনচাৰ হ'ব উচ্চভূমিত সাধাৰণতে স্থলভাগৰ ডাল থিয় হোৱাৰ বাবে বসতি পাতল। অৰুণাচল প্ৰদেশ, মিজোৰাম, ছিকিম, হিমাচল প্ৰদেশ, জম্মু আৰু কাশ্মীৰৰ ভূ-প্ৰকৃতি পৰ্বত পাহাৰ উপত্যকাৰে ভৰা বাবেই তাত বসতি পাতল হোৱা দেখা যায়। 5 নম্বৰত আছে পাৰ্থক্য লিখা। ক নম্বৰত আছে গ্ৰাম্য বসতি আৰু পৌৰ বসতি। এটাৰ আনসাৰ হ'ব গ্ৰাম্য বসতিৰ মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ'ল কৃষি, পশুপালন, মাছ ধৰা, চিকাৰ, খনিজ সম্পদ আহৰণ আদি। আনহাতে পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ প্ৰধান উপায় হ'ল বাণিজ্য, উদ্যোগ, চাকৰি আদি। তাৰপিছত 2 নম্বৰত আছে গ্ৰাম্য বসতিৰ যাতায়াত ব্যৱস্থা সুচল নহয়, আনহাতে পৌৰ বসতিৰ যাতায়াত ব্যৱস্থা সুচল। আৰু 3 নম্বৰত আছে গ্ৰাম্য বসতিত যান-বাহন কম থাকে, আনহাতে পৌৰ বসতিত যান-বাহন বেছি থাকে। খ নম্বৰত আছে ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। এটাৰ আনসাৰ হ'ব পাৰ্বতৰ কাষে কাষে দীঘলীয়াকৈ বিস্তাৰিত হৈ থকা বসতিক ৰৈখিক বসতি বোলে, আনহাতে একে ঠাইতে থূপ খাই থকা বসতিক কেন্দ্ৰীভূত বসতি বোলে। তাৰপিছত গ নম্বৰত আছে উচ্চভূমি বসতি আৰু নিম্নভূমি বসতি। এটাৰ আনসাৰ হ'ব 1 নম্বৰত দিছে উচ্চভূমি অঞ্চলত জনবসতি পাতল, আনহাতে নিম্নভূমি অঞ্চলত জনবসতি ঘন। তাৰপিছত 2 নম্বৰত দিছে উচ্চভূমি অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিৰ সুবিধা নাই, আনহাতে নিম্নভূমি অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিৰ সুবিধা আছে। তো বন্ধুসকল আজিৰ কাৰণে এইখিনিয়ে, ধন্যবাদ।